চাওক কিমান ভয়ংকৰ দৃশ্য, একদম মানে শিহৰণকাৰী দৃশ্য এটা। কেনেকৈ এটা পৰিয়াল চাওক পানীৰ মাজত একদম প্ৰবল সোমাই পৰিছে। একদম ভয়ংকৰ দৃশ্য এটা হয়। চ' অকণমান আপোনালোকৰ লগত আগবঢ়াই দিছোঁ। মানুহবোৰে বহুত বচাবলৈ চেষ্টা কৰিছে যদিও কোনে পাৰিব কওকচোন, এই ভূতৰ মাজত কেনেকৈ কি কৰিব। হাতত ৰছীও নাই, গছৰ ডাল লৈ কেনেকৈনো কি কৰিব। হাতত কেঁচুৱা এটাও আছে, মই জুম কৰি দেখুৱাই আছোঁ। বহুত ভয়ংকৰ দৃশ্য। হে ভগৱান, দুশ্মনৰ লগতো যাতে এয়া কেতিয়াও নহওক পায়। যিটো ভয়ংকৰ, একটো লগতো হ'ব নালাগে দেই। এয়া চক ভগৱান, পৰিলে চক চক পৰিলে 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 চকচোন চকচোন চকচোন, কেঁচুৱা হাতী পৰিলে, ছোৱালীজনী পৰিলে ঘৰত, দেখিছেনে? এই ভগৱান, কি ভয়ংকৰ। ক'ত বিচাৰি পাব কওক? কি হৈছে চাগে ন তেওঁলোকৰ মনৰ ভিতৰত, কেনেকুৱা কেনেকুৱা পৰিস্থিতিত আছে তো মানে ভাবিবলৈও ভয় লগা এটা পৰিস্থিতি দেই। চাওকচোন, আজি যদি তেওঁলোকে যদি পানীৰ মাজেদি নোহোৱাহেঁতেন, সেই পৰিস্থিতিটো নাপালেহেঁতেন। কিন্তু কি কৰিব, এয়াই চাগে নিয়তে লিখি ৰাখিছিলে নেকি। এক বনামি এটা প্লেচতো পাব লাগে। চব এনেকৈ বৰশী ভূতৰ মাজত কেতিয়াও যাব নালাগে, একদম যাব নালাগে। পানীৰ সোঁত ভয়ংকৰ, একেবাৰে ভয়ংকৰ নিচিনা। আজি তেওঁলোকে নিজৰ বিপদ নিজে চপাই ল'লে, গোটেই ফেমিলিটোৱে চপাই ল'লে। চাওক সকলোখিনি শেষ হৈ গ'ল। চাওকচোন পানীৰ সোঁতত। পিছতে কি হ'ল নাজানো আৰু দেই। চাওকচোন কি ভয়ংকৰ। সেই ভগৱান, এনেকুৱা শত্ৰুৰ লগতো কৰিব নালাগে। চব শেষ হৈ গ'ল জানেনে, সম্পূৰ্ণ শেষ আৰু।